নমস্কাৰ মই হেমেন অৰ্ণৱ যেটো ৰাখৰ সময় চলি আছে ৰাখ চাবৰ কাৰণে মৰিগাঁও আহিলোঁ মৰিগাঁও মানে আচলতে পবিতৰা দেই পবিতৰা মায়ং আমি কেইদিনমান আগত মায়ঙৰ পবিতৰাৰ ওপৰত ব্লগ বনাইছিলোঁ আজি ভাবিলোঁ ৰাখ চাব গৈ আছোঁ ৰাখটো এবাৰ অনুষ্ঠিতকৈ পাতিছে তথাপি ওচৰতে যিহেতু অনলি 35 কিলোমিটাৰ ফ্ৰম গুৱাহাটী গতিকে আহিছোঁ আপোনালোকৰ এই ব্লগৰ জৰিয়তে ৰাখ উপভোগ কৰিব পাৰিব গতিকে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ আজি অৱশ্যে বাইকেৰে নহয় আজি গাড়ী লৈ ওলাইছোঁ কাৰণ যিহেতু ৰাতি ঠাণ্ডা লাগিব গতিকে কাৰ লৈ ওলালোঁ বঢ়িয়া চাই থাকিব হেল্ল' মই বৰ্তমান আহি চন্দ্ৰপুৰ উপস্থিত হ'লোঁ আচলতে এইফালে পাৰ হৈ গ'লে আমি চন্দ্ৰপুৰৰ কলিতা হোটেল এখন দেখিছে যেতিয়া এইফালে শ্বুটিং কৰিব আহিলে আমি কলিতা হোটেলতে আমি চাহ খাওঁ আমি ভাতৰ অৰ্ডাৰ দিওঁ ইয়াতে খাওঁ আৰু আচলতে শ্বুটিঙৰ লগত জড়িত সকলোৱে গম পায় কলিতাদাৰ নাম কলিতাদা সকলোৱে চিনি পায় যিহেতু আজি ৰাখ চাব যাম বুলি আহিছোঁ মায়ঙলৈ কলিতাদাৰ হোটেলৰ সেই চাহৰ জুতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ইতিমধ্যে চাহৰ অৰ্ডাৰ দিয়া হৈছে কলিতাদাক খুব ধুনীয়াকৈ বনাই আছে গতিকে আহক কলিতাদাক কথা পাতোঁ ইতিমধ্যে কলিতাদাক খুব ধুনীয়াকৈ চাহ আমাক ৰেডি কৰি দিছে দেখিছেনে চাহৰ কালাৰটো চাওক দেই কিমান ধুনীয়া চাহ একদম ধুনীয়াকৈ বনাইছে আৰু আমাৰ নিন্দুদাটো আছে আৰু নিন্দুদা আৰম্ভ কৰিছে নেকি খাবৰ কাৰণে চাহ দি গৈছে এতিয়া মই খাব লাগে কলিতাদা চাহ খাওঁ বাৰু তাৰ আগত আপুনি দুআষাৰ কওক মানে আপোনাৰ খবৰ কওক এবাৰ কেনেকুৱা মানে এবাৰতো নমস্কাৰ এইবাৰ খুব বেয়া মানে লকডাউনৰ কাৰণে কোনোমতে চলি আছে নহয় এবাৰতো হেৰি হ'ল কলিতাদা শ্বুটিং চাগে ইমান নহ'ল নহয় জানো নহ'ল কাৰণ আমাৰতো এবাৰ বিহু অনুষ্ঠান নহ'ল বিহুৰ পিছতে আকৌ আৰ্টিষ্টবিলাকে ভিডিঅ' কাম কৰিব আৰম্ভ কৰে মইতো এইফালে যিমানবাৰ কাম কৰিব আহিছোঁ আপোনাৰ চাহ খাওঁ ভাতৰ অৰ্ডাৰ দিওঁ আমি যাব সময়ত আকৌ ভাত খাই যাওঁ আৰু শ্বুটিঙৰ লগত জড়িত আমাৰ কণ্ঠশিল্পীসকলেই হওক বা আমাৰ যিখিনি অভিনয় কৰা শিল্পীসকল আছে অভিনেতা অভিনেত্ৰী কৰিঅ'গ্ৰাফাৰ ডান্সাৰ সকলোৱে কলিতাদাক চিনি পায় এই চন্দ্ৰপুৰৰ গতিকে মই আজি এডভাৰটাইজে কৰি দিলোঁ আৰু কলিতাদাৰ বিষয়ে নহয় জানো গতিকে আপোনালোকে আহক আহি এই চন্দ্ৰপুৰৰ কলিতাদাৰ হোটেলত চাহৰ জুতি লওক গতিকে এতিয়া খুব ধুনীয়াকৈ চাহ বনাইছে তাৰে জুতি লওক কলিতাদা লগ পাম নমস্কাৰ এখন কলিতাদাৰ হোটেল এইটো বাহিৰৰ ভিউ খুব ধুনীয়া লোকেশ্যন আচলতে আমাৰ চন্দ্ৰপুৰ এৰিয়া চন্দ্ৰপুৰ গুৱাহাটী আৰু এইটো ৰাস্তাৰে এনেকৈ মায়ং যাব পাৰি ৰাইট ছাইড আৰু গুৱাহাটীৰ পৰা আহিলে কলিতাদাৰ হোটেল লেফ্ট ছাইডে পৰে আৰু ইতিমধ্যে নিন্দুদা ৰেডি হৈছে গাড়ীত পূৰা ৰেডি ন নিন্দুদা 6টা বাজি গ'ল গতিকে আমি আকৌ ৰিটাৰ্ণো হ'ব লাগিব গতিকে বেছি দেৰি নকৰোঁ আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ৰাখৰ জোন আচলতে ৰাখ বুলি ক'লে আচলতে পূৰ্ণিমা হয় নহয় জানো এই জোনটো ইমান ধুনীয়াকৈ আমাৰ আচলতে দৃষ্টিগোচৰ হ'ল নিন্দুদাই দেখুৱাই দিলে দেই
ভাল লাগিলে ইয়াতে জেনেৰেলি আমাৰ লোৱাৰ আছামত মূৰ্তিৰ ৰাগ হয়, কিন্তু ইয়াত মানুহৰ ৰাস, আৰু মানুহৰ ৰাস মই ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছোঁ। এনেই টিভিত দেখি থাকোঁ মানুহৰ ৰাস, কিন্তু মায়ঙত আহি ফাৰ্ষ্ট টাইমৰ কাৰণে মানুহৰ ৰাস দেখিলোঁ। আমি নলবাৰী যাওঁ, পলাশবাৰী ৰাস চাওঁ, আৰু মংগলদৈ ৰাসতো আমি দেখোঁ মূৰ্তিৰ ৰাস, কিন্তু ইয়াত অকণমান ব্যতিক্ৰম। খুব ভাল লাগিছে, বেলেগ এটি অভিজ্ঞতা। হয়তো মোক সুধিব পাৰে মই যোৱা সপ্তাহতো মায়ং আহিলোঁ, আকৌ নেক্সট সপ্তাহতো মায়ং। আচলতে যোৱা সপ্তাহত মায়ং আহি গম পালোঁ ইয়াত ৰাগ হ'ব। এইবাৰতো মেক্সিমাম ঠাইত ৰাগ বন্ধ কৰিছে মানুহ গেডাৰিঙৰ কাৰণে। নলবাৰীত ৰাগ হোৱা নাই, পলাশবাৰীত হোৱা নাই, প্লাছ মংগলদৈত হোৱা নাই, কিন্তু অনুষ্টুপীয়াকৈ আমাৰ মায়ঙতো পাতিছে ৰাস। আৰু আজি শেষ, যোৱা ৰবিবাৰে আছিলে, গতিকে আজি শেষ। আৰু ভাবিলোঁ ওচৰতে যিহেতু এপাক ঘূৰি আহোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ, আপোনালোকে নিশ্চয় ভাল পাব এই ৰাস চাই। মোৰ লগতে ৰাস আপোনালোকে উপভোগ কৰিলে নহয় জানো। আপোনালোকক চালে, যিহেতু এইবাৰ ৰাস নাই, গতিকে এটা ফেষ্টিভেল যিহেতু ছিজন আৰম্ভ হৈ গৈছে, গতিকে সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই নতুনকৈ ব্লগ আৰম্ভ কৰিছোঁ, নিশ্চয় আপোনালোকে ভাল পাব। কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। এনেকুৱা হেৰি হোৱা ভাগ নাই, যদিও প্ৰথমবাৰ কৰিছোঁ, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম কৰিছা তুমি নহয় জানো? ফাৰ্ষ্ট টাইম কৰিছোঁ। আচ্ছা, কিবা বয়সৰ কিবা কথা আছে নেকি, কিবা নীতি নিয়ম আছে নেকি গোপিনী হ'বৰ কাৰণে? আৰু তোমাৰ লগত যিজন মানে কৃষ্ণ আছিলে, তেওঁ পুৰুষ নে মহিলা? মহিলাই হয়। মহিলা হয়। আচ্ছা, পুৰুষ বা মহিলা হ'ব লাগে বুলিতো একো কথা নাই চাগে তেনেকুৱাকৈ। আৰু জেনেৰেলি আমি লোৱাৰ আছামত দেখোঁ, তাত আচলতে মূৰ্তিৰ ৰাগ হয়। মৰিগাঁও, মায়ং বা আমাৰ নগাঁও এইফালে, বা আমাৰ আপাৰ আছামৰ ফালে যোৰহাট, মাজুলীত কিন্তু মানুহৰ ৰাগ হয়। গতিকে মায়ঙতো চাগে একেই, মানুহৰ ৰাসে হয়। ইয়াত মূৰ্তি তেনেকৈ প্ৰচলন নাই চাগে। কি ক'বা অসমবাসী ৰাইজক, কি ক'বা তুমি? অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ, যাতে মই আগলৈ আৰু এনেকৈ কৰি যাব পাৰোঁ, আশীৰ্বাদ কৰে যাতে, তাকে কামনা কৰিছোঁ। ঠিক আছে, ভাল লাগিল তোমাৰ মই নৃত্য উপভোগ কৰিলোঁ, আৰু ৰাইজে তোমাৰ ভিডিঅ'টো চাব পাৰিব। থেংক ইউ। তুমি নামটো এবাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা শইকীয়া। কি পঢ়ি আছা? এইবাৰ ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ, হায়াৰ ছেকেণ্ডাৰী। বঢ়িয়া, থেংক ইউ। আমাৰ লগত আছে শ্ৰীকৃষ্ণৰ ভাওত অভিনয় কৰা, নামটো কি কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী। কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। ভাল লাগিছে ন? আচলতে মূৰ্তিৰ ৰাস আৰু মানুহৰ ৰাস পাৰ্থক্যটো কি বুলি ভাবা? আচলতে চৈতন্য নহয় জানো, মানুহৰ ৰাস চৈতন্য হয়। আচলতে মানুহৰ ৰাসত সদায় মজাটো বেলেগ নহয় জানো, মূৰ্তিটো স্থবিৰ হৈ থাকে, আৰু মানুহৰ ৰাসত জীৱন্ত ৰাগ বুলিও ক'ব পাৰোঁ, আমি চৈতন্য ৰাগ বুলিও ক'ব পাৰোঁ। তুমি অসমবাসী ৰাইজক কিবা আহ্বান জনাবা নেকি বাৰু? কিবা ক'ব বিচাৰিবা? থেংক ইউ। আৰু শুভেচ্ছা থাকিলে, নেক্সট টাইম দেখা পাম বুলি আশা থাকিল। হৰি, তোমাৰ অভিজ্ঞতা কোৱা ৰাসৰ বিষয়ে। যোৱাবাৰ আমাৰ কৰিছিলে আপোনাৰ ভাওনাটো আমাৰ থিয়েটাৰ ছিষ্টেম কৰিছিলে, আৰু নৃত্য নাটিকা কৰা গৈছিলে। নৃত্য নাটিকাত মই গান গাইছিলোঁ। আচ্ছা, তাৰপিছত এইবাৰ যিটো ৰাসৰ যিখিনি পাৰিছোঁ মই বিশেষ টাইম দিব পৰা হ'লেও মই যিখিনি পাৰিছোঁ মই প্ৰগ্ৰেমটো চলাই যাব তুমি কণ্ঠদানো কৰিছিলা নেকি? কণ্ঠদান কৰিছিলা? মই কথা ধুনীয়া। কিমানজনী আমাৰ হেৰি গোপিনী আছিলে? 50 আছে। 50 আছিলে ন? আমাৰ এজন খুব শুভাকাংক্ষী পাইছোঁ, মোক আচলতে খুব ভালকৈ চিনি পায়। আপোনাৰ নামটো কৈ দিয়ক। মোৰ মিলন শইকীয়া। ইফালে আহা। কনজিত, গোটেইকেইজন আচলতে মিলন একদম ঘৰুৱা। ইহঁতে গুৱাহাটীত গ'লে লগ পাওঁ, খুব ভাল লাগিলে। আচলতে মই ফাৰ্ষ্ট টাইমৰ কাৰণে মানুহৰ ৰাস দেখিলোঁ। মই ইতিমধ্যে আগৰ ভিডিঅ'কেইটাতো ক'লোঁ, আগৰ যিখিনি ভিডিঅ' কৰিছিলোঁ তাত কৈছোঁ যে মানুহৰ ৰাস আমি আচলতে চোৱা নহয়, আচলতে চোৱা নাযায়। আমি মূৰ্তি ৰাস চাওঁ, পলাশবাৰী ৰাস, মংগলদৈ ৰাস বা নলবাৰী ৰাস চাবলৈ যাওঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে মানুহৰ ৰাস দেখিছোঁ, খুব ভাল লাগিছে। আৰু আমি নিন্তুদা আৰু মই অলৰেডি প্লেনিং কৰিছিলোঁ হঠাৎ, আৰু আহি আমি ইমান এনজয় কৰিলোঁ, খুব ভাল লাগিছে। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে চাগে আমাৰ লগত এই বছৰৰ ৰাস উপভোগ কৰিলে। আপোনালোকে কিবা ক'ব নেকি? ক'ব লগা কি আছে, অহাৰ কাৰণে ধন্যবাদ। মায়ঙত আহি যে আপুনি এইখিনি দেখালে, আজি মায়ঙত অহাৰ কাৰণে আপোনাক বহুত যাব। থেংক ইউ। আৰু আপুনি কিবা ক'ব? আপোনাৰ বঢ়িয়া, ভাল লাগিলে। আপোনাক আহি যে আমাক দেখা পাৰফৰ্মেঞ্চ বা হেৰি কৰিলে, সেইকাৰণে বহুত আপোনাক বহুত ধন্যবাদ। ধুনীয়া। হৰি, কিবা ক'বা? ৰাতিও আহিছে ধৰক বা এনেকুৱা এটা অনুষ্ঠান সকলোৱে দেখা পাব। তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আপোনালোকক, আৰু আকৌ সকলোৱে যেন স্বাগতম জনাইছোঁ সকলোকে আমাৰ এই মন্দিৰত আহিবৰ কাৰণে। আমাৰ শ্ৰী শ্ৰী পৰমাৰ্থ শ্ৰী শ্ৰী সোণাৰ মাথা সকলোকে আদৰণি জনাইছোঁ, আৰু কেতিয়াবা কাৰোবাৰ অসুবিধা হ'লে আহি থাকিব পাৰে। বঢ়িয়া। গতিকে বেছি দীঘলীয়া নকৰোঁ।
পাৰোঁ আৰু ইমানতে আজি ভিডিঅ'ৰ সামৰণি মাৰিছোঁ আৰু আপোনালোকে সদায় এনেদৰে লাইক কমেণ্ট আৰু কি ছাবস্ক্ৰাইব কৰি গৈ থাকিব বঢ়িয়া থেংক ইউ Thank you. বাই কৰিব সকলোৱে বাই